আজি আমি আপোনালোকক কম যে যেতিয়াৰ কাম তেতিয়াই কৰিব লাগে এই কথাষাৰ কিমান সত্য আৰু কিমান মিছা আৰু এই কামটো যেতিয়াৰ কাম তেতিয়াই নকৰিলে আমাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে আৰু আমি তেতিয়া চলিব পাৰোঁ বা কিবা সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ নে নাই সেইটো বিষয়ে আজি মই আপোনালোকক ক'ম। একমাত্ৰ চাবিকাঠিটোৱেই হ'ল যেতিয়াৰ কাম তেতিয়াই কৰা আৰু যেতিয়াৰ কাম তেতিয়াই নকৰিলে আমি এনেকুৱা এটা দৃশ্যৰ সন্মুখীন হ'ম। আজি কলেজত গৈছিলোঁ আৰু কলেজত কেইদিনমান আগৰে পৰা ফৰ্ম দিয়া আৰম্ভ হৈছিলে। তেতিয়া আমাৰ লগৰীয়াজনক আমি কৈছিলোঁ যে ফৰ্ম আনি থৈ দিয়া আৰু পিছত ফৰ্মটো ফিল আপ কৰি দি দিবা। তেতিয়া তেওঁ কৈছিলে পিছত কৰিম, পিছত কৰিয়েই আজি ইমান দিন হৈ গ'ল। আজি আমি আকৌ কলেজত গৈছিলোঁ। তেতিয়া গৈ ছাৰক সুধিলোঁ যে ছাৰ ফৰ্মটো নিয়া নহ'ল, এতিয়া ফৰ্মটো ল'লে কি হ'ব? পাছত ছাৰে ক'লে আৰু আমি বুজি পালোঁ যে যেতিয়াৰ কাম তেতিয়াই নকৰিলে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লাগে আৰু এই কথাটো কিমান সত্য এইটো আপোনালোকে জানে। কাৰণ যেতিয়াৰ কাম তেতিয়াই নকৰিলে মানুহ এজন কেতিয়াও সফল হ'ব নোৱাৰে আৰু যেতিয়াৰ কাম তেতিয়াই কৰিলে মানুহ সদায় সফলেই হ'ব। কাৰণ এই কথাটো আমাৰ বহু মানুহে প্ৰমাণ কৰি থৈ গৈছে, যেনেকুৱা অৰুণিমা সিনহা, APJ আব্দুল কালাম, এই সকলোকেইটা মানুহে এই কামটো যেতিয়াৰ কাম তেতিয়াই কৰিয়েই এই কামটো তেওঁলোক সফল হ'ব পাৰিছে। অৰুণিমা সিনহা এটা পাও নথকা স্বত্বেও তেওঁ এভাৰেষ্ট বিজয় কৰিব পাৰিছে। কাৰণ তেওঁ যেতিয়াৰ কাম তেতিয়াই কৰিছিলে, মনোবল বৃদ্ধি কৰিছিলে। সফল হ'বলৈ হ'লে যেতিয়াৰ কাম তেতিয়া কৰিবই লাগিব।